हेलो गाइस नमस्कार আজি আকৌ এটা নতুন ৰেচিপি আজি মই নগা ষ্টাইলত বনাম নগা ষ্টাইলৰ গাহৰি মাংস চাওক এতিয়া আগতে প্ৰথমতে মই বইল কৰি ল'লোঁ অলপ ভালদৰে বইল কৰি লওঁ নগা ষ্টাইলত কেনেকৈ বনে ভিডিঅ'টো শেষলৈকে চাই থাকক ষ্টেপ বাই ষ্টেপ চব কৈ দিম মই অলপ চয়া চচ দি ল'লোঁ এতিয়া মই ইয়াক 15 মিনিট মই বইল কৰি লওঁ বইল হৈ গ'ল এতিয়া মই ইয়াক সৰু সৰু পিচ কৰি লওঁ এইখিনি হ'ল গাহৰি মাংস আৰু এইখিনি অলপ বিলাহী দুটা শুকান জ্বালা অলপ পিঁয়াজ অলপ আদা নহৰু আৰু লগত আছে এইখিনি বাঁহৰ গাজা অলপ জিৰা দিলোঁ দুটা শুকান জলকীয়া গাহৰি মাংসখিনি দিলোঁ অলপ নিমখ অলপ লাল মিৰ্চ অলপ পিঁয়াজ অলপ পানী দিলোঁ এইখিনি হ'ল বাঁহৰ গাজা দিলোঁ অলপ আদা নহৰু বিলাহী এতিয়া মই 10 মিনিট ঢাকি দিওঁ Yeah guys, naga style or gahari maংস হৈ গ'ল
দেখাব লাগে